নমস্কাৰ আপোনালোক সকলোকে মই মোৰ পৰিয়াল মই হিয়া আৰু আপোনাৰ আখললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ বতৰৰ ফল তৰমুজৰ এটি সুন্দৰ ৰেচিপি প্ৰস্তুত কৰি লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। তৰমুজৰ এই ৰেচিপিটোৰ বাবে আমাক লাগিব এটা ডাঙৰ অথবা মজলীয়া তৰমুজ। মই তৰমুজটো এনেদৰে মাজৰ ৰঙা অংশখিনি কাটি লৈছোঁ আৰু লগতে লৈছোঁ অলপমান দৈ আৰু ফ্ৰিজত ৰাখি থোৱা অলপমান গৰু গাখীৰ ঠাণ্ডা, অলপমান চেনি, কিচমিচ আৰু ব্লেক সল্ট, লগতে লৈছোঁ তুলসী জালজিৰা। তৰমুজখিনি প্ৰথমতে আমি মিক্সিত পিচি ল'ব লাগিব। এতিয়া তৰমুজখিনি এনেদৰে মিক্সিৰ ডাঙৰ জাৰটোত দি দিছোঁ, লগতে ঠাণ্ডা গাখীৰখিনি, ইয়াত সৰু আছে, লগতে দিছোঁ গাখীৰৰ দৈখিনি। এতিয়া দিবলৈ ওলাইছোঁ নিজৰ সোৱাদ অনুসৰি চেনি। এতিয়া দিছোঁ এপেকেট জালজিৰা। জালজিৰাটো অপশ্যনেল হয়, আপোনালোকে যদিহে ভাল পায় তেতিয়া দিব পাৰে, অন্যথা নিদিলেও চলি যায়। এতিয়া দিছোঁ সোৱাদ অনুসৰি অকণমান ব্লেক সল্ট। এতিয়া এইখিনি চামুচ এখনেৰে অকণমান এনেদৰে মিক্স কৰি ল'ম। এতিয়া লগতে দুটামান কিচমিচ দি দিছোঁ। এতিয়া এইখিনি মিক্সিত ভালদৰে পিচি লওঁ। এতিয়া এইখিনি এনেদৰে ভালদৰে মিক্সিত পিচি লৈছোঁ। এয়া চাওক, তৰমুজখিনি ভালদৰে পিচা হৈ গ'ল। আমাৰ তৰমুজখিনি হৈ গ'ল। এতিয়া মই ইয়াৰ ওপৰত অকণমান পকা কল এনেদৰে দি দিছোঁ। আপোনালোকেও দি দিব পাৰে। পিছত দিছোঁ দুটামান কিচমিচ। আৰু এতিয়া মই দিম অকণমান মৌ। এতিয়া অকণমান মৌ এনেদৰে দি দিছোঁ। এয়া আমাৰ তৰমুজ ৰেডি হৈ গ'ল। চাওকচোন কেনেকুৱা লাগিছে। আপোনালোক যিসকলে তৰমুজ খাই বেয়া পায় এনেদৰে কিন্তু খাই চাব পাৰে, বহুত ভাল লাগে। আৰু তৰমুজ যিহেতু পেটৰ বাবে বহুত ঠাণ্ডা আৰু উপকাৰী, সেইবাবে আমি তৰমুজ খালে শৰীৰটো ঠাণ্ডা হৈ থাকে আৰু সতেজতা অনুভৱ কৰা হয়। গতিকে আপোনালোকেও তৰমুজ এনেদৰেও খাই চাবচোন এবাৰ, আৰু কেনেকুৱা পালে মোক জনাব। আৰু যদিহে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে মোৰ নতুন পৰিয়ালটিক মৰম দিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।